আছে আছে পথাৰ সাধু কথাৰ কথাৰ ভাঙনি ৰূপান্তৰতে মেলে গজালি গজি উঠে কোমল বিৰিখৰ প্ৰাণ চেগুন পাতৰ কুহি চেগুন পাতৰ কুহি ঢাকি ৰাখি যতনা ভাগৰ মচি ফিচিকে চাদৰৰো ৰং আছে আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি তই মোক তোৰ আন এটা ৰূপ বুলি ভাব যে সেইকাৰণে তোৰ ছেকেণ্ড ৰূপটো হৈ তোক আজি প্ৰশ্ন কৰিছোঁ পাৰিলে উত্তৰটো দিবি তোৰ মাৰ দুখ ক'ত যে তই তেওঁক একেবাৰে সহ্য কৰিব নোৱাৰ তাইও এযোৰ কাপোৰ ল'ব বুলি মোক দোকানখনলৈ লৈ গৈছিল যে তাইয়ে এই কাপোৰযোৰৰ পইচা বাকী সোধাই গুচি গ'ল এই হেৰি নহয় কথাটো বাৰু আমাৰ মাজনীয়ে গম পাইছেনে নাই জানো আছো আমার দাজু মানে দাদাই মা দেউতাই একদম ভাল ব্যৱহাৰ নকৰিলে এই নবৰ কাৰণে আৰু এতিয়া নাই যে অকলে অকলে কান্দি থাকে এতিয়া বুজিছে মা বাপ নাথাকিলে কিমান দুখ হয় ঘৰলৈ যাব নিদিলে কাম এৰি দিম বুলি কবি আৰু এই দে বুলি ক'লে কি কৰিবি তোৰ ভাগৰ ৰান্দা পতালি মা পইচা ঘৰ চলাব পাৰিবি না তেওঁলোকে এৰি দিলে তই বেলেগৰ ঘৰত থাকিবি আকৌ চহৰখনত কাম কৰা মানুহ কিমানে বিচাৰি থাকে চাকৰ বিচৰা মানুহৰ অভাৱ নাই নহয় পিতাই ভাল মানুহৰহে অভাৱ আৰু আমাৰ গাঁৱতো ভাল মানুহ নোহোৱা হৈছে সহজে ভাল মানুহ পাইছো সহজে এৰি দিব নোৱাৰি মালিকনী বৰ ভাল মানে হক দে পাই পিতাই ইয়াত অন্তত ভয় কৰিব লগা একো নাই কিহ ভয় আকৌ এইহেন চহৰখনত ভূতে ওলাব দে পিশাচে ওলাব ছোৱালী মানুহবোৰ ভয়বৰ কথাটো একো বুজি নাপাওঁ মাক কবি মায়ে বুজি পাব মায়ে মাজে মাজে ৰাস্তালৈ চাই থাকে মায়ে জানে তই যোৱা কথা নাই তথাপি ৰাস্তালৈ চাই চাই মনৰ দুখটো পাতলায় তই ইয়ালৈ গুচি অহা পাছৰ পৰা মায়ে তোৰ কথা কৈ কৈ হ'ব দে মই বাইদেউ সুধি চাম বাইদেউ যদি যাবলৈ দিয়ে তেনেহ'লে দুদিনমানৰ কাৰণে যাম বেছি দিন থাকিব নোৱাৰোঁ খালি দৰমহা কাটি দিব তই যাগে যা নহ'লে বাছেই নেপাবি মা মই ঠিকেই আছোঁ দে দেউতাৰ কি খবৰ কি হৈছে দেউতা আচ্ছা শুন তই বৈকুণ্ঠ কবি মই কাইলৈ গৈ আছোঁ দেউতাক এবাৰ গুৱাহাটীলৈ আনি ভালকৈ দেখুৱাব লাগিব নেলাগে দেউতাক কলৈকো নিব নালাগে তই এবাৰ ঘৰলৈ আহিলে দেউতাৰ চব বেমাৰ ভাল হৈ যাব তোৰ মুখখন দেখিলে দেউতাই উঠি এৰাল চিঙা গৰু গতে দৌৰি ফুৰিব আহ বোপাই ভগৱন্তই তোক ভালে ভালে ঘৰ পোৱাওহি মই এই খবৰটো দেউতাক দিওঁগৈ দে
মই তোমাক কিমান বিচাৰি আছোঁ আজি মই বিৰাট এক্সাইটেড জানানে একদম আনএক্সপেক্টেড হেৰা তোমাৰ কিবা প্ৰব্লেম হৈছে নেকি কি হৈছে তোমাৰ কাইলৈ মই ঘৰলৈ গৈ আছোঁ ঘৰলৈ মোৰ মা দেউতাহঁতৰ ঘৰলৈ কোৱা গুলছ কি হ'ল নাই একো নাই হোৱা এনে তোমাক চাব আহিলোঁ মোক চাব আহিলা মোকো কোনোবাই চাব আহে নেকি কেলে চাব নাহিব আকৌ চাবাচোন এদিন তোমাৰ কাৰণে কোনোবা আহেনে নাহে কোন আহিব আকৌ কোনোবা এটা ৰাজকুমাৰ ৰাজকুমাৰ ধেই মোৰ এইবোৰ ৰাজকুমাৰলৈ একো সপোন নাই দেই তোমাৰ ভাগৰ সপোন থাকিলেও নাথাকিলেও এদিন তোমাৰ মা দেউতা নহয় কোনোবা এটালৈ বিয়া দি দিবই ধেই মোৰ এইবোৰ বিয়া চিয়া হ'বলৈ মন নাই মোৰ আগত এইবোৰ কৈ নাথাকিবা তোমাৰ যদি মন আছে তেতিয়াহ'লে বিয়া হৈ গুচি যোৱা ল'ৰা এটা চাই দিম নেকি নালাগে দেই মই এনেকৈ ঠিক আছো এনেকৈ তুমি কি সদায় আমাৰ ঘৰতে কাম কৰি নিজৰ জীৱনটো কটাম বুলি ভাবিছা নেকি নিজৰ কথা একো নাভাবা নিজৰ কথানো কি ভাবিম মই কাম নকৰিলে ঘৰত চলিবলৈকে দিগদাৰ হয় আৰু আজি নহয় মোৰ ভাগত দেউতা আহিছিলে কিয় দমহা পইচা নিবলৈ মোক দুদিনমানৰ কাৰণে ঘৰলৈ মাতিছে ঘৰত কিবা দিগদাৰ হৈছে নেকি মায়ে বোলে মোৰ কথা কৈ কৈ কান্দি থাকে মোলে মনত পেলাই বোলে মায়ে ৰাস্তালৈ চাই থাকে দুদিনমান ঘৰত গৈ থাকি আহাগৈ বাইদেউ ঘৰলৈ যাবলৈ দিব বা নিদিয়ে কিয় নিদিব নিজৰ ঘৰলৈ নাযাবানে ঘৰখনলৈনো যাবলৈ মন যায় আকৌ খালি ঘৰলৈ গ'লে যদি বাইদেউ মোৰ ভাগৰ দমহা কাটি দিয়ে আৰু ঘৰতো ইমান মানুহ পইচা যদি কম পাক নহয় দেউতা ভাগৰ বহুত কষ্ট হ'ব আৰু গাঁৱতনো কেইটি কাম কৰা মানুহে ছুটি পায় নহয় মাক ক'বা যে বহুত দিন ঘৰৰ মানুহ দেখা নাই নেকাতে যোৱা দৰমহা বাইদেউ যদি বেয়া পায় কামটো হেৱাব লাগিব বুলি বৰ ভয় লাগে তাৰমানে তুমি ইয়াতে থাকি ভাল পাইছা ভাল নালাগিলেওতো থাকিবই লাগিব অন্ততঃ নিজৰ ঘৰতকে ইয়াত খোৱাও হোৱাত একো চিন্তা নাই ঘৰত নিজৰ মানুহবোৰৰ লগত থাকি মনটো ভাল লাগে খালি পেটত যে ভোকটো থাকে অসমৰ বাহিৰৰ আৰ্টিষ্টবোৰৰ লগত মোৰ ছবি থাকিব আৰু তেখেতসকলে মোৰ ছবি চাব তোমাৰ ছবি এনেকুৱা এটা স্থানে ডিজাৰ্ভ কৰি দিয়াচোন সি আহি আছে পাবহি নে কিনো কয় আহিব লগা মানুহটো নাপাবহি নে ক'বতো নোৱাৰি তুমি হঠাৎ ঘৰলৈ যোৱা প্লেন কৰিলা যে দেউতাৰ গাটো বেয়া কি হৈছে একো খাব মন নকৰা হৈছে বহুত দুৰ্বল তেওঁ বয়স হৈছে এইটো হৈয়ে থাকিব আৰু লাহে লাহে দেখিবা এনেকুৱা এদিন আহিব দৰৱৰ জোৰতে জীয়াই থাকিব তুমি মোৰ পাপাক জানো দেখা নাছিলা কিমান মেডিচিন খাবলগীয়া হৈ গৈছিল অথনি মোক এটা কথা ক'ব খুজিছিলা কি কথা খুজিছিলোঁ কিন্তু তোমাৰ মুডটো দেখি মোৰ এক্সাইটমেণ্টটোৱে নোহোৱা হৈ গৈছে সৰি বাৰু কোৱাচোন তোমাৰ এক্সাইটেড কথাটো কি এখন নেশ্যনেল লেভেলৰ আৰ্ট এক্সিবিশ্যন হ'ব আৰু য'ত স্পেচিয়েল আৰ্টিষ্ট হিচাপে ইনভাইট কৰিছে ৱাও দ্যাটছ এ গুড নিউজ কংগ্ৰেচুলেশ্যনছ কেতিয়া আছে তোমাৰ খবৰটো শুনি ভাল লাগিছে আৰু কিয় নালাগিব এখন নেশ্যনেল লেভেল আৰ্টিষ্টৰ সৈতে তুমি একে শাৰীতে থিয় হ'বা সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা মই গম পাইছিলোঁ তোমাৰ ভাল লাগিব বুলি মোৰো বহুত ভাল লাগিছে জানানে অসমৰ বাহিৰৰ আৰ্টিষ্টবোৰৰ লগত মোৰ ছবি থাকিব আৰু তেখেতসকলে মোৰ ছবি চাব
তোমাৰ ছবি এনেকুৱা এটা স্থানে ডিজাৰ্ভ কৰি দিয়াচোন তোমাৰ এই উৎসাহখিনিয়ে মোৰ বহুত ভাল লাগে ভালদৰে প্ৰিপাৰেশ্যন কৰা এই প্ৰদৰ্শনী তোমাৰ শুনাম আনিব লাগিব তোমাৰ হেল্প থাকিলে মই ছাকচেছ হ'মেই আৰু মই ভাবিছোঁ কাইলৈৰ পৰা মই নতুন এটা কাম আৰম্ভ কৰোঁ কাইলৈ ময়ো ঘৰৰ পৰা এবাৰ আহিম অ'কে তুমি যি ভাল দেখা তাকে কৰা যি দেখিছোঁ তাই ঘৰ এৰিলে বুজিছ ঘৰলৈচোন আহিব মনে নকৰা হ'ল তাই মন নাযায় নহয় হাতৰ পৰা কামটো যায় বুলিহে ভয় কৰিছে তাই সিহঁতলৈ কিয় ভয় কৰিব লাগে কাম কিবা সিহঁতৰ ঘৰতহে আছেনে চহৰ কিমান মানুহৰ ঘৰত কাম আছে তাই নিচিনা ছোৱালী পালে চবেই ৰাখিব বুজিছ তাই নিচিনা ছোৱালী চবে বিচাৰে কাৰণেতো ভয় তহঁতনো কি হয় ইমান ভয় তাইও কিবা বোলে ভয় তোৰো ভয় মালিক চব একে ভয় খাবলৈ কিটো আছে এইবোৰ কিবা নেদেখা ভয় ছোৱালীজনীক লোকৰ ঘৰলৈ কাম কৰিবলৈ পঠিয়া দিনৰে পৰা মোক কিবা নেদেখা ভয় এটাই খুলি খুলি খাইছে তেনেহ'লে জীয়েৰক মাতি পঠিয়া আৰু লগত ৰাখি সাহসেৰে জীয়াই থাক বাপেকটোৱে ঘৰখন ভালদৰে চলাব পৰাহেঁতেন ছোৱালীজনীক লোকৰ ঘৰত বন্ধ কৰিবলৈ নপঠিয়ালোহেঁতেন হেৰি শুনিছে শুনিছে সি আহি আছে পাবহি নে কিনো কয় আহিব লগা মানুহটো নাপাবহি নে ক'বতো নোৱাৰি তোমাৰ ল'ৰা যিমানহে ব্যস্ত মানুহ আধা ৰাস্তাতে কাৰোবাৰ ফোন পাই ঘূৰিও যাব পাৰে কিনো মোৰ ল'ৰা কৰি থাকে সি আপোনাৰ একো নহয় নেকি এটা সময়ত সি মোৰ বুকুৰ মণি আছিল কিন্তু এতিয়া মনে মনে থাকক জন্মৰ পৰাই সি আপোনাৰ ল'ৰা হৈ আছিল এতিয়াও আপোনাৰ ল'ৰা হৈয়ে থাকিব সি মোৰ কাৰণে ঘৰলৈ অহা নাই বাপেকৰ কাৰণে আহিছে বাৰু আহি পাই লওকচোন ল'ৰাটো বহুত দিনৰ মূৰত ঘৰলৈ আহিছে আপুনি আকৌ উল্টা পুল্টা নবকিব মৰমেৰে মাত দিব জানো তাৰ প্ৰতি মৰম নাই মৰম থকাৰ বাবেইতো তালে মোৰ খং উঠে আহিলি বোপাই দেউতা ক'ত আছে ভিতৰতে আছে তোমাক এৰি শিপুৰীলৈ যোৱাৰ মোৰ একেবাৰে ইচ্ছা নাই কিন্তু কি কৰিম যাব লগা হ'লেতো যাবই লাগিব আপোনাৰ যাবলগীয়া হোৱা নাই দেউতা মই ইমান সোনকালে যাব নিদিওঁ মই যাওঁ বা নাযাওঁৱেই তোৰনো কি আহে যায় বাপেকটো কিবা হ'লে তাৰ একো নহ'বনে কি কথাবোৰ কৈ আছে জোতা খুলিব নালাগে
ইয়াতে বহ। ইয়াক চকী পাৰি দিছা যে ই আলহী নেকি? অলপ ভাল পাইছানে? তোৰ মুখত এইষাৰ কথা শুনিবলৈকে ৰৈ আছিলো। ৰৈ আছিলোঁ মানে? বেমাৰ এটা হোৱাৰ লগে লগে সিপুৰিলে যাবৰে হয়। ভাবি আছে চাগে তই আহিলেই সিফলীয়া হ'ম। তোমাক এৰি সিপুৰিলে যোৱাৰ মোৰ একেবাৰে ইচ্ছা নাই, কিন্তু কি কৰিম, যাব লগা হ'লেতো যাবই লাগিব। আপোনাৰ যাবলগীয়া হোৱা নাই দেউতা, মই ইমান সোনকালে যাব নিদিওঁ। মই যাওঁ বা নাযাওঁৱেই, তোৰনো কি আহে যায়? বাপেকটো কিবা হ'লে তাৰ একো নহ'বনে? কি কথাবোৰ কৈ আছে? মা অলপ মনে মনে থাকচোন। এতিয়া মই আহিলোঁ নহয়, দেউতাৰ একো নহয়, চিকিৎসা কৰাবলৈ মই লৈ যাম। নালাগেও মোক ক'লে শুনিবলৈ, তোক দেখিলোঁ যে সেয়াই মোৰ চিকিৎসা। শুন, চাহ একাপ খাবিনে? খাম। সৰুতে তোৰ এই আঙুলিটোত ধৰি মই তোক মোৰ লগত কিমান যে খোজ কঢ়াই লৈ ফুৰালোঁ। মই মোৰ ল'ৰা ছোৱালী দুটাৰ আঙুলি এনেকৈ ধৰি খোজ কঢ়াই লৈ ফুৰোঁ, কিন্তু এতিয়া তাহাঁতৰ আঙুলি ধৰিব নালাগে। সিহঁতৰ ভৰিত জোৰ বাঢ়িল যে এতিয়া আঙুলিত নধৰিলেও খোজ দিব পাৰে। খোজবোৰ সবল হ'লেও নহয় দেউতা, ৰাস্তা ভুল কৰে বুলি ভয় লাগে। ভয় নকৰিবি, মই জানো তোৰ কাৰণে ভয় কৰিছিলোঁ। তই যে ৰাস্তা ভুল নকৰ, তোৰ ওপৰত মোৰ পূৰা বিশ্বাস আছিল।